সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে। বৰ্তমান মোৰো বাৰু ভালেই। আজি মই আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে এপ্লিক ৱৰ্ক কৰা এযোৰ ধুনীয়া মেখেলা চাদৰ। আজি মাৰ বাবে বনাইছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, কেনেকুৱা হৈছে জনাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইখন হৈছে মেখেলাখন, বেবী পিংকত কৰা হৈছে। ইয়াতে ৰাণী কালাৰ আৰু ব্লু কালাৰৰ এপ্লিক ব্যৱহাৰ কৰিছোঁ। তলত এইদৰে এক লাইন দি দিছোঁ। এইখন মেখেলা, এইখন হৈছে মেখেলা। তলত এক লাইন দি থোৱা আছে চিলাই কৰি দিয়া, আৰু ওপৰত তিনিটাকৈ 2 লাইন দিয়া আছে, আঠা লগাই থোৱা আছে, আৰু ওপৰত এয়া দেখিছেনে এক লাইন দিয়া আছে। কেনেকুৱা লাগিছে জনাব। আৰু এইটো বেবী পিংক কালাৰটো খুবেই মৰম লগা। সদায়নো কিমান নিজৰ বাবে বনাই থাকিম, আজি ভাবিলোঁ মাৰ বাবেও এযোৰ বনাওঁ। আৰু ইয়াৰে চাদৰখন হৈছে এখন ইয়াৰে চাদৰ। আগটো এনেকৈ দিয়া নাই, চিলাই দিয়া নাই, কিন্তু ছাইডত পাৰি নিচিনাকৈ দি দিয়া হৈছে, চিলাই কৰি দিয়া হৈছে। আৰু আগত এনেকৈ তিনিটাকৈ থাকিব। এইটো হৈছে আঁচলটো, তিনিটাকৈ 3 লাইন দি দিছোঁ, আৰু গোটেই মাজতে এটাকৈ থাকিব, দেখিছেনে। এইখন হৈছে চাদৰখন, আৰু দহিটো নীলা আৰু এইটো পিংক কালাৰ দুইটা মিলাই পেলাই বাতিছোঁ। কেনেকুৱা লাগিছে জনাব। খুব মৰম লাগিছে, কাপোৰযোৰৰ ৰংটো খুবেই বেছি মৰম লগা। মই ভাবিছোঁ মোলৈও এযোৰ বনাম বুলি ভাবিছোঁ। খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু ইয়াতে মই মিক্স পাটৰ কাপোৰত কৰিছোঁ, ধৰিব পাৰিছে আপোনালোকে। কাপোৰযোৰ কেনেকুৱা লাগিলে জনাব বুলি আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কাৰোবাৰ উপযোগী হোৱাকৈ শ্বেয়াৰো কৰি দিব পাৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।